হাই গাইছ গুড মৰ্ণিং আজি ব্লগটো টংলাৰ পৰা ষ্টাৰ্ট কৰিলোঁ গাইছ ৰাতিপুৱাই আহিলোঁ আকৌ কম্পিউটাৰ কৰিবলৈ যিহেতু আমাৰ কলেজ বন্ধ আছে তো আমি ৰাতিপুৱাই বাছতে গুচি আহিলোঁ কম্পিউটাৰ ক্লাছলৈ তো এতিয়া আমি যিদৰে মই কম্পিউটাৰ ক্লাছত বাহিৰত বহি আছোঁ তো ইয়াতে আমি কম্পিউটাৰ কৰোঁ ইনফটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ টংলা তো গাইছ ধুনীয়াকৈ কম্পিউটাৰ ক্লাছ কৰি পেলাই এতিয়া আকৌ যাই আছোঁ ষ্টেচনলৈকে গাইছ ব্লগটো আছিল জানুৱাৰী 28 তাৰিখৰে এডিটিঙৰ অভাৱত আজিলৈকে দিয়াই হোৱা নাছিল তো এতিয়া আকৌ আহিলোঁ ষ্টেচনত তো আহি বাইক এখন এটা আছিল তো তাকে ক'বলৈ আহিলোঁ দুদিন নিওঁতে দেৰি হ'ব তো এতিয়া আকৌ ধুনীয়াকৈ ঘৰ আহি গ'লোঁ আৰু আহি পাই পেলাই জিদতৰ ঘৰতে সোমাই দিলোঁ ডাইৰেক্ট মোৰ এটা কাম আছিল সৰু চাই গাইছ আছে আজি আমাৰ ফাৰ্ষ্ট বিয়াত বিহু প্ৰগ্ৰেম তো সেইবাবে আকৌ যাবৰ কাৰণে আহিলোঁ আৰু আহোঁতে যেতিয়া ক'লে বল কফি খাওঁ তো এই এপেকেট কফি আনিছিল তো এতিয়া ইউটিউবত চাই বনাই আছোঁ আমি গোটেইকেইটাই লগ লাগি তো এইফালে কফি একদম পূৰা ৰেডি হৈ গ'ল তো চব আহিও গ'ল বেটাৰী স্কাৰ্ট উঠি ল'লোঁ আৰু এতিয়া যাই আছোঁ ডাইৰেক্ট বিয়া আৰু গাইছ এইফালে বিয়া ঘৰ আহি পালোঁ আৰু গাইছ আহি পোৱাৰ লগে লগে এইফালে আকৌ আমাৰ প্ৰগ্ৰেম আৰম্ভ হৈ গ'ল তো গাইছ এইফালে এনেদৰে প্ৰগ্ৰেম কৰি থাকোঁতে আকৌ আহি পালে দৰা তো এইফালে আকৌ দৰা আদৰিবৰ কাৰণে চব বিজি হৈ গ'ল তো আৰু এইফালে আমাৰ প্ৰগ্ৰেম পূৰা চলি আছে আৰু গাইছ প্ৰগ্ৰেম কৰি আহিলোঁ আকৌ ডাইৰেক্ট ভাত খাব আৰু এইফালে বিয়া হৈ আছে তো আমাৰো প্ৰগ্ৰেম শেষ তো এতিয়া আকৌ পূৰা একদম থল চল ভৰাই ল'লোঁ আৰু এতিয়া যাবৰ কাৰণে ৰেডি তো আজি ব্লগটো এইখিনি আছিল লোপা মন্যতনী নতুন মিনি ব্লগত আজিলৈ বাই বাই